মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকক আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। মই আজি তোমালোকলৈ অসমীয়া ব্যাকৰণৰ এটা অতি দৰকাৰী ভিডিঅ' লৈ আহিছোঁ। অসমীয়া ব্যাকৰণত আমি বাক্য ৰচনা কৰিবলৈ পাইছোঁ। জতুৱা ঠাঁচবিলাক ব্যৱহাৰ কৰি আমি কেনেকৈ বাক্য ৰচনা কৰিব পাৰোঁ, মই কেইটামান তোমালোকক উদাহৰণ এই ভিডিঅ' যোগে দেখুৱাব বিচাৰিছোঁ। জতুৱা ঠাঁচবিলাক বাক্যত ব্যৱহাৰ কৰিলে বাক্যবোৰ হৃদয়গ্ৰাহী হয়, শুনিবলৈ শুৱলা হয় আৰু তেনেকুৱা জতুৱা ঠাঁচৰ ব্যৱহাৰে আমাৰ মানুহৰ মন আকৰ্ষণ কৰিব পাৰে। গতিকে সেই জতুৱা ঠাঁচবিলাকৰ আকৌ অৰ্থবিলাক জানিলেহে আমি বাক্যত ভালদৰে ব্যৱহাৰ কৰিব পাৰিম। মই তোমালোকক কেইটামান বাক্য কৈ দিছোঁ, শুনা। খাই পাত ফলা। খাই পাত ফলা অৰ্থ হ'ল অকৃতজ্ঞ। মই তাইক খাই পাত ফলা স্বভাৱৰ বুলি ভবাই নাছিলোঁ। তাৰপিছত চোৱা, আলাসৰ লাৰু। ইয়াৰ অৰ্থটো হ'ল অতি মৰমৰ। নাতিনীয়েক দুটা আইতাকৰ আলাসৰ লাৰু। গাই বাই চা, কৈ মেলি চা। বহু গাই বাই চায়ো বুঢ়াজনে মহাজনক মান্তি কৰাব নোৱাৰিলে। ধোদৰ পচলা। অৰ্থটো হ'ল অকামিলা। ধোদৰ পচলা পুতেককেইটাৰ পৰা দেউতাকে শান্তি নাপালে। চকু চৰহা। আনৰ ভাল দেখিব নোৱাৰা। চকু চৰহা স্বভাৱৰ বাবে সি সকলোৰে অপ্ৰিয়। তৰা নৰা ছিঙি। অৰ্থটো হ'ল থৰ কাচুটি এৰি। হাবিদৰাৰ কাষত বাঘৰ উমান পাই বনুৱাকেইজন তৰা নৰা ছিঙি পলাল। উখল মাখল। খৰখেদা কৰাত হুলস্থুল হোৱা। দৰা অহাৰ সময়ত কন্যা ঘৰত উখল মাখল পৰিৱেশ হয়। জয়দেউ কাকুতি। একাগ্ৰভাৱে কৰা কাকুতি। ল'ৰাজনে জয়দেউ কাকুতি কৰিও শাস্তিৰ পৰা ৰেহাই নাপালে। পানীত হাঁহ নচৰা, অতি বিপদ হোৱা। কৰোনা মহামাৰীয়ে মাক দেউতাকৰ প্ৰাণ কাঢ়ি নিয়াত ল'ৰাটোৰ পানীত হাঁহ নচৰা অৱস্থা হ'ল। হাত দীঘল। ইয়াৰ অৰ্থটো হ'ল ক্ষমতাশালী। পৰিয়ালত হাত দীঘল মানুহ থাকিলে সকলো কাম কৰিব পাৰে। জাকত জিলিকা। অৰ্থটো হ'ল প্ৰখ্যাত। ছোৱালীজনী পঢ়াই শুনাই কামে বনে সকলোতে জাকত জিলিকা। হাড়ক মাটি কৰা মানে অতি পৰিশ্ৰম কৰা। বানপানীয়ে হাড়ক মাটি কৰি কৰা খেতিডৰা নষ্ট কৰিলে। চকুৰ কুটা দাঁতৰ শূল। তাৰ অৰ্থটো হ'ল শত্ৰু। নগেন সিহঁতৰ বাবে একেবাৰে চকুৰ কুটা দাঁতৰ শূল। দাঁতে ওঠে নলগা। কাজিয়া নলগা। তিনিজনী বাই ভনীয়ে দাঁতে ওঠে নলগাকৈ দিনবোৰ পাৰ কৰিছিলোঁ। নপতা ফুকন। নিজে নিজে ডাঙৰ বুলি ভবা। নপতা ফুকনটো হ'ল সকলো কথাতে আগভাগ ল'বলৈ লাজো নাপায়। পেটত হাত ভৰি লুকা। অৰ্থটো হ'ল ভয়ত পেঁপুৱা লগা। কৰোনাৰ ভয়াৱহ সংক্ৰমণ দেখি পেটতে হাত ভৰি লুকাইছে। ঢোলৰ লগৰ টেমেকা। অৰ্থটো হ'ল ডাঙৰৰ লগে লগে ফুৰা সামান্য মানুহ। নেতাৰ লগত ঢোলৰ লগৰ টেমেকাটো হৈ ফুৰিলে উন্নতি হ'ব জানো? তিলটোকে তাল কৰা। বৰ বহাই কোৱা। তাৰ এই তিলটোকে তাল কৰা স্বভাৱটো ভাল নালাগে। কাঠ সংস্কাৰ কৰা। অৰ্থটো হ'ল মৰা মানুহক খৰি দিয়া বা পোৰা কাৰ্য। কৰোনা হৈ মৃত্যু হোৱাত আত্মীয়সকলে মানুহজনৰ কাঠ সংস্কাৰ কৰিবলৈ নাপালে। মৰৌ জেউ সোঁ আধিকৈ। প্ৰাণ তাকি। মৰৌ জেউ সোঁ আধিকৈ অসমীয়াসকলে মোগলৰ লগত যুঁজিছিল। বীৰ দি বাট নোপোৱা। বহু মানুহৰ সমাগম হোৱা। বিজয়া দশমীৰ দিনা নদীৰ পাৰত মানুহৰ বাবে বীৰ দি বাট নোপোৱা অৱস্থা। মৰণত শৰণ দি। অৰ্থটো হ'ল প্ৰাণপণে। লাচিত বৰফুকনে মৰণত শৰণ দি যুঁজি মোগলক পৰাজিত কৰিলে। ছাত্ৰ ছাত্ৰীসকল, এইকেইটা বাক্য ৰচনা তোমালোকৰ কাৰণে মই চানেকি হিচাপে দিলোঁ। তোমালোকে আৰু জতুৱা ঠাঁচবিলাক ব্যৱহাৰ কৰি নিজে নিজে বাক্যত ব্যৱহাৰ কৰিবলৈ শিকা। অধিক জানিবৰ কাৰণে তোমালোকে ব্যাকৰণ জ্যোতি নামৰ ব্যাকৰণখন পঢ়িবা। আজিলৈ সামৰিছোঁ। ধন্যবাদ।